নমস্কাৰ, প্ৰিয়ম জানবীৰ ব্লগ এণ্ড ৰেচিপিলৈ স্বাগতম জনাই আজি আপোনালোকৰ ওচৰত কলপাতত দিয়া সৰু মাছ মানে মোৱা মাছৰ এটা ৰেচিপি লৈ আহিছোঁ। কেনেকৈনো আমি কলপাতত দি ইমান সোৱাদেৰে এনেদৰে সৰু সৰু মাছ খাব পাৰোঁ, আমি যিটো মোৱা মাছ বুলি কওঁ। আহকচোন এই ৰেচিপিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। চাব মই কেনেদৰে দিলোঁ পাতত। এইখিলা কলপাতখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া এইখিনি মোৱা মাছ ভালদৰে ধুই মাছখিনি মই এনেদৰে দিছোঁ। ইয়াত 200 গ্ৰাম পৰিমাণৰ মাছ আছে। মাছখিনি এনেদৰে দিয়াৰ পাছত এতিয়া ইয়াত প্ৰয়োজন অনুসৰি অলপমান হালধি দিছোঁ। হালধিৰ পৰিমাণটো খুব কমকৈ দিছোঁ। আমি মাছটো ফ্ৰাই কৰোঁতে যিমানটো হালধি দিওঁ তাতকৈ কমাই দিছোঁ। প্ৰয়োজন অনুসৰি নিমখ দিছোঁ। অলপ পৰিমাণৰ আদা আৰু নহৰু এটা পেষ্ট দিছোঁ। এতিয়া এইকেইটা কেঁচা জলকীয়া কাটি দিছোঁ, অলপমান জলকীয়াৰ গুড়া আৰু এইখিনি সৰিয়হৰ পেষ্ট। মই এই চামুচখনেৰে 3 চামুচ দিছোঁ সৰিয়হ। এইখিনি দিয়াৰ পাছত মই ইয়াত অলপমান তেল দিছোঁ, কেঁচা তেল। দেখিছে তেল মই কিমানখিনি দিছোঁ, আৰু অলপ পৰিমাণৰ নেমু চেপি দিছোঁ। এতিয়া এইখিনি ভালদৰে এনেদৰে সকলোবিলাক ভালদৰে মিলি যোৱাকৈ সানি ল'ম। মোৰ এয়া সানা হৈ গৈছে। এতিয়া কলপাতখিলা মেৰিয়াই ভালদৰে বান্ধি ল'ম। কেনেকৈ বান্ধিছোঁ আপোনালোকেও চাই লওক। গেছতে আমি কেনেদৰে পোৱা মাছৰ সোৱাদ ল'ব পাৰোঁ এই ৰেচিপিটো চালে আপোনালোকে বুজি পাব। আহক এতিয়া আমি এইটো এনেদৰে বান্ধিলোঁ। প্ৰায় হৈয়ে গৈছে। এনেদৰে বান্ধি আছোঁ। এয়া হৈ গ'ল বান্ধা, দেখিছেনে? এতিয়া মই গেছৰ ওচৰলৈ যাওঁ। আপোনালোকে ধৈৰ্য ধৰক দেই। ৰেচিপিটো কিন্তু কমপ্লিট কৰিহে যাব আপোনালোকে, স্কিপ নকৰিব। আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো ৰেগুলাৰ চায় তেওঁলোকে প্লিজ কমেণ্ট কৰিব। আহক এতিয়া পিছৰখিনি আৰম্ভ কৰোঁ। এয়া গেছৰ ওপৰত মই এখন লোহাৰৰ কেৰাহী পাতি দিছোঁ। লোহাৰৰ কেৰাহী নাথাকিলে আপোনালোকে যিকোনো কেৰাহী ল'ব পাৰে, বা কেৰাহী নহ'লে লোহাৰৰ টাৱাও ব্যৱহাৰ কৰিব পাৰে। কেৰাহীখন মই গৰম হ'বৰ কাৰণে 4-5 মিনিট পাতি দিছিলোঁ। এতিয়া মাছৰ টোপোলাটো ইয়াত দি 4-5 মিনিটৰ কাৰণে গেছটো মিডিয়াম ফ্লেমত ৰাখি ঢাকি দিম। ঢাকন নুগুচাওঁ। 4-5 মিনিট হৈ যোৱাৰ পাছতহে ঢাকনখন গুচাই দিম। কমচে কম 4-5 মিনিটৰ পাছত ঢাকনখন এনেকৈ গুচাই দিলোঁ। গেছৰ ফ্লেমটো এইকাৰণে কমাই ৰাখিব লাগে, বেছিকৈ দিলে কলপাতখন সোনকালে জ্বলি যাব। কমকৈ ৰাখিলে তেতিয়া ভিতৰৰ মাছখিনিও ভালদৰে সিজিব ভাপতে। এয়া এবাৰ লুটিয়াই দিলোঁ। এই লুটিয়াই দিয়াৰ পাছত আকৌ একেখিনিকে কৰিম। ঢাকনখন আকৌ মাৰি দিম 4-5 মিনিটৰ কাৰণে। এনেদৰে বনাবলৈ কমচে কম 15-ৰ পৰা 20 মিনিট সময় লাগে, তেতিয়া আমাৰ ৰেচিপিটো ভাল লাগে। এয়া আকৌ এনেদৰে ঢাকি দিলোঁ। ঢাকনখন গুচাই দি দেখিছে এয়া মই লৰাই দিছোঁ, মানে বাকটো এনেকৈ সলাই দিলোঁ। এতিয়া গেছৰ ফ্লেমটো অলপ হাই কৰি দিব পাৰে, কাৰণ কমচে কম আমাৰ 10 মিনিটমান হৈ গ'ল। আমি 5 মিনিটৰ অন্তৰে দুবাৰ ঢাকি ঢাকনখন গুচাই লৰাইছোঁ। গতিকে এতিয়া ঢাকনখন গুচাই ৰাখি গেছৰ ফ্লেমটো অলপমান হাই কৰি আপোনালোকে নিজৰ সুবিধা অনুসৰে বাৰে বাৰে চেক কৰি থাকিব পাৰে। আপোনালোকে যদি এই ৰেচিপিটো কেতিয়াও বনাই খোৱা নাই তেন্তে প্লিজ কৈছোঁ বনাই খাব। সঁচাই বহুত সোৱাদৰ হয়, আৰু কি ক'ম আৰু বনাই খালেহে গম পাব আৰু কিমান সোৱাদৰ হয়। মই বহুত ভাল পাওঁ, আৰু এতিয়া সৰু মাছৰ ছিজন, গতিকে এনেদৰে এবাৰো খাবলৈ নাপাহৰিব কিন্তু দেই। এবাৰ হ'লেও খাব। এয়া দেখিছেনে ভিতৰৰ পৰা মানে ভাপতে সিজি ভিতৰৰ পৰা অলপমান সৰিয়হৰ তাত যি দিছিলোঁ আৰু এটা পানী ওলাইছে, মাছৰ পৰা পানীটো ওলাইছে। একদম পানীটো কমপ্লিট শুকাই যোৱাকৈ, মানে পানীটো কমপ্লিট শুকাই নোযোৱালৈকে আপোনালোকে এইটো মানে সেকিয়ে থাকিব। পানীটো শুকাই নযালে মানে তেতিয়া মানে কি হয়, ভাপত দি খোৱাৰ নিচিনা লাগে। আৰু কমপ্লিট পানীটো শুকাই গ'লে, ভিতৰৰ গোটেই পানী ভাপটো শুকাই গ'লে জুইত পুৰি খোৱাৰ নিচিনা লাগে। মানে সেইটোৰ সোৱাদ বেলেগ, মানে ভাপত দি খোৱাতকৈ জুইত পুৰি খোৱা সোৱাদটো বেছি বেলেগ। এয়া দেখিছে মই মোৰ সুবিধা অনুযায়ী এনেদৰে দুখন হেতাৰ সহায়তে ধৰি চাৰিওফালৰ পৰা লুটিয়াইছোঁ, আৰু ইফালে সিফালে কৰি পেলাই চাৰিওফালৰ পৰা, যিফালৰ পৰা কলপাতখন মানে পুৰা নাই সেই ফালৰ পৰাই লুটিয়াইছোঁ। আপোনালোকেও তেনেকৈ কৰিব যেনেদৰে সুবিধা হয়। আৰু আমাৰ এই ৰেচিপিটো প্ৰায় হৈয়ে গৈছেহি।
এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি মানে কেৰাহীটো ঠাণ্ডা নোহোৱালৈকে এইটো টোপোলাটো মানে কেৰাহীটোতে ৰাখি দিম। আপোনালোক যদি মোৰ চেনেলটো নতুনকৈ আহিছে আকৌ কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাষত থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ এনেধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। টোপোলাটো ঠাণ্ডা হৈ গ'ল। এতিয়া কাঁহী এখনত এনেদৰে উলিয়াই লৈছোঁ। এয়া দেখিছে কি ধুনীয়াকৈ সকলোবোৰ মাছ সিজি গৈছে। দেখিছেনে? দেখিয়ে খাওঁ খাওঁ লাগিছেনে? বহুত ভাল লাগে মানে কলপাতৰ কেঁচা কলপাতৰ গোন্ধটো আহে, বহুত ভাল লাগে। এতিয়া ইয়াত অলপ কেঁচা তেল দিব। কেঁচা তেল দিলে সোৱাদটো ভাল লাগিব। এই ৰেচিপিটো এতিয়া খোৱাৰ উপযোগী হৈ গ'ল। গতিকে আজিলৈ আহোঁ। ৰেচিপিটো ইমানখিনিয়ে আছিলে। আকৌ কম সময়তে নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।